হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকিবুল টেক আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি থাম্বনেইলটো চাই গমে পাইছে যে আজি কোনটো বিষয়ে আলোচনা কৰিম। হয় বন্ধুসকল, ছাবস্ক্ৰাইবাৰ হাইড কৰিলে কি লাভ আৰু কি লোকচান হয় আৰু ইয়াক কেনেকৈ হাইড কৰিব পাৰি, তো আজি এই বিষয়ে আলোচনা কৰিম। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে এতিয়াই লাল সাবস্ক্রাইব বাটনটো টিপি সাবস্ক্রাইব কৰি দিয়ক আৰু কাষত থকা অল নোটিফিকেশ্যনটো অন কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, সাবস্ক্ৰাইবাৰ লুকালে কি লাভ হয়? যেতিয়া আপুনি নতুন ইউটিউব চেনেল খুলিছে, সেই নতুন ইউটিউব চেনেলটোত আপুনি যেতিয়া বহুত কষ্ট কৰি বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড কৰে, কিন্তু তেতিয়া তাত কোনো ধৰণৰ ভিউজ বেছি নাহে, কাৰণ আপোনাৰ ছাবস্ক্ৰাইবাৰ ইমান নাই। কোনে চাব আপোনাৰ ভিডিঅ'বিলাক? তেতিয়া হঠাৎ আপোনাৰ সেই চেনেলত যদি কোনোবাই আহে ভিডিঅ' চাই, তেতিয়া সি চাব যে তেওঁৰ বহুত ভাল লাগিল। তো এইটো চেনেল যেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ যাব, তেতিয়া সি চাব যে আৰে ইমান কম ছাবস্ক্ৰাইব, তেনেহ'লে এই চেনেলটো ফেক অথবা অন্য কিবা ভাবি আপোনাৰ চেনেলটো থৈ গুচি যাব। তো এনেকুৱা মানুহৰ বাবে আপুনি চেনেলটোৰ ছাবস্ক্ৰাইবাৰ হাইড কৰিব পাৰে। আৰু ছাবস্ক্ৰাইবাৰ হাইড কৰিলে কি লোকচান হয় চাওক। যিবিলাক চেনেলত মনিটাইজেশ্যন অন হৈছে, সেইবিলাক চেনেলৰ ছাবস্ক্ৰাইবাৰ হাইড কৰিলে বহুত লোকচান হয়। যেনেকৈ যদি কোনো এটা কোম্পানীয়ে স্পনচাৰশ্বিপ দিব বিচাৰে, তেনেহ'লে প্ৰথমে তেওঁৰ ছাবস্ক্ৰাইবাৰবিলাক মেটাৰ কৰে। তো এইবিলাক পিছত কম, মই ইমান নাজানো স্পনচাৰৰ বিষয়ে। তো এতিয়া কেনেকৈ চেনেলৰ ছাবস্ক্ৰাইবাৰ হাইড কৰিব, তো বলক মোবাইলৰ স্ক্ৰীনত। তো ফ্ৰেণ্ডছ, আপোনাৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ হাইড কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলটোৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত তাত চাৰ্চ বাটনটো টিপি www.youtube.com বুলি লিখাৰ লগে লগে এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত ওপৰত থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ ছাইড কৰি ল'ব। তাৰপিছত অন্য এটা পেজত লৈ যাব। তাৰপিছত আপোনাৰ চেনেলটোৰ লগোৰ ওপৰত ক্লিক কৰি আপোনাৰ চেনেলটোত আহি যাব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত ইয়াৰ পৰা আপুনি ইউটিউব ষ্টুডিঅ'ত যাব। ইউটিউব ষ্টুডিঅ'ত যোৱাৰ লগে লগে আপোনালোকক ৰ'ব, অলপ ৱেইট কৰি আছে, ইণ্টাৰনেট শ্ল'। তো ইউটিউব ষ্টুডিঅ'ত যোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত ইয়াত কৰ্নাৰত চাব যে এটা ছেটিং বুলি অপশ্যন আছে। এই ছেটিংটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহি যাব, য'ত লিখা আছে চেনেলত ক্লিক কৰাৰ লগে লগে ইয়াত এডভান্স ছেটিঙত ক্লিক কৰিব আৰু অলপ চুৱাইপ কৰাৰ লগে লগে ইয়াত লিখা আছে যে ছাবস্ক্ৰাইবাৰ কাউণ্ট। তো ইয়াত চাব পাৰে এইটো। তো ইয়াত যিটো টিক মাৰ্ক আছে, এই টিক মাৰ্কটো যদি নিদিয়ে তেনেহ'লে আপোনাৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ দেখা নাপাব। আৰু যদি ক্লিক মাৰ্কটো দি দিয়ে, তেনেহ'লে আপোনাৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ দেখা পাব। তো ইয়াত ছেভ কৰি দিব যদি আপুনি বিচাৰে। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিয়ক, আৰু একো নালাগে।